নমস্কাৰ বন্ধুসকল, অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গোটেই অসমবাসীৰ বাবে আকৌ এবাৰ ভাল খবৰ কঢ়িয়াই আনিলে অসম কন্যা লভলীনা বৰগোহাঁই। অসম কন্যা লভলীনা বৰগোহাঁইৰ কথা হয়তো আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। 24 বছৰীয়া লভলীনা বৰগোহাঁই হৈছে ভাৰতৰ তৃতীয়গৰাকী বক্সাৰ যিয়ে অলিম্পিক পডিয়াম সম্পূৰ্ণ কৰে। টকিঅ' অলিম্পিকত ব্ৰঞ্জ পদক আজুৰি আনি গোটেই বিশ্বৰ বুকুত অসম আৰু ভাৰতৰ নাম উজ্বলাই তুলিছিল। এইগৰাকী লভলীনা বৰগোহাঁইলৈ ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটাৰ বাবে মনোনীত কৰা হৈছে। লগতে অসম চৰকাৰৰ ফালৰ পৰাও অসম গৌৰৱ বক্সাৰ লভলীনা বৰগোহাঁইক উপ আৰক্ষী অধীক্ষক অৰ্থাৎ DSP পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ধিং এক্সপ্ৰেছ হিমা দাসৰ পাছতে লভলীনা বৰগোহাঁই এই পদত নিযুক্তি পোৱা দ্বিতীয়গৰাকী খেলুৱৈ। এই চেগতে অলিম্পিকত সফলতা কঢ়িয়াই অসম মাতৃক ধন্য কৰা বিশ্বৰ বুকুত অসমৰ নাম উজ্বলাই তোলা অসম কন্যাক আন্তৰিক শুভকামনা জনাইছোঁ। গতিকে বন্ধুসকল, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ নতুন নতুন আপডেটবোৰ পাই থাকিবৰ বাবে। আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।